আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আসাম পুলিচৰ বিভিন্ন বিভাগ যেনে ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কমান্ডো বেটেলিয়ন APRO আদি বিভিন্ন বিভাগত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ যি ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PET আৰু PST অতি সোনকালে হ'বলৈ গৈ আছে আৰু এই বিষয়ে আজি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম গুৱাহাটীৰ ফালৰ পৰা এখন নটিফিকেশ্যন দিয়া হৈছে আৰু সেই নটিফিকেশ্যনত কোৱা হৈছে যে কোন সকলৰ এক্সাম কেতিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু আজিৰ এই ভিডিঅ'ত মই সেইখিনি আপোনালোকৰ সৈতে ধুনীয়াকৈ আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথম মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ডৰ অফিচিয়েল ৱেবছাইট ইয়াতে আহিলে আপোনালোকে যদি অলপ স্ক্ৰল ডাউন কৰে ইয়াতে দেখা পাব এটা নোটিছ আহিছে আৰু আপডেট ডেট হ'ল 8 এপ্ৰিল 2022 আৰু ইয়াতে নোটিছটো দেখা পাইছে মই নোটিছটো ডাউনলোড কৰি লওঁ ডাউনলোড কৰি মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে তাতে কি লিখিছে এয়া চাওক সেইখন নোটিছ আৰু ডেটটো দেখা পাইছে 7 এপ্ৰিল যদিও দিছে কিন্তু আপলোড আজিহে কৰিছে আৰু এই যি নোটিছ এই নোটিছটো কেৱল সেই সকলৰ বাবে যিসকলে APRৰ WOWT OPR তাতে 441টা পোষ্টত এপ্লাই কৰিছিল APRৰ মেছেঞ্জাৰৰ 14 কাৰ্পেণ্টাৰ 3 UB2 আৰু ডিস্পেচ ৰাইটাৰ 10 এইকেইটা APRৰ পোষ্টত এপ্লাই কৰিছিল লগতে এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰৰ 5টা পোষ্ট তাৰপিছত ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ 12টা ড্ৰাইভাৰ অপাৰেটৰৰ পোষ্ট লগতে আসাম কমান্ডো বেটেলিয়নৰ 70টা WOWT CY পোষ্ট এইকেইটা পোষ্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে এই নোটিছটো দিয়া হৈছে সো ইয়াতে কি কৈছে চাওক দা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট PST and PET for recruitment of the above post will start with effective from 21st April 2020 অৰ্থাৎ এই পোষ্টবিলাকৰ যি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ ৰানিং তাৰপিছত জাম্পিং এইবিলাক ষ্টাৰ্ট হ'বলৈ গৈ আছে 21 এপ্ৰিল তাৰিখৰ পৰা মই আকৌ কৈছোঁ তেওঁলোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্টটো 21 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু যিসকলে এইকেইটা পোষ্টত এপ্লাই কৰিছিল তেওঁলোকে 12 এপ্ৰিলৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ পাব আৰু সেই এডমিট কাৰ্ডতে তেওঁলোকৰ ভেন্যুবিলাক উল্লেখ কৰা থাকিব ক'ত তেওঁলোকৰ ইণ্টাৰভিউ হ'ব আৰু এইখিনি ইয়াতে উল্লেখ কৰা হৈছে লগতে যদি কিবা অসুবিধা পায় তেতিয়াহ'লে এইটো কন্টেক্ট নাম্বাৰ 8826762317 ত কন্টেক্ট কৰিব পাৰে নাইবা ইমেইল কৰিব পাৰে helpdesk.admitcard@gmail.com ইয়াতে আপোনালোকে কন্টেক্ট কৰিব পাৰে গতিকে এই গোটেইখিনি কথা মই আকৌ এবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ APRৰ WOWT 441টা পোষ্ট মেছেঞ্জাৰৰ 14টা কাৰ্পেণ্টাৰ 3 UB2 আৰু ডিস্পেচ ৰাইটাৰ এই গোটেইকেইটা APRৰ পোষ্টত যিসকলে এপ্লাই কৰিছিল লগতে এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰৰ 5টা পোষ্ট তাৰপিছত ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিসৰ 12টা ড্ৰাইভাৰৰ পোষ্ট আৰু আসাম কমান্ডো বেটেলিয়নৰ 70টা পোষ্টত যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ যি ৰানিং এয়া অৰ্থাৎ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট 21 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু তেওঁলোকে 12 এপ্ৰিল তাৰিখৰ পৰা তেওঁলোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ পাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব লগতে এই ভিডিঅ'টো লাইক কৰাৰ লগতে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি ফিউচাৰ আপডেটছবিলাক পাই থাকিব বিচাৰে তেতিয়াহ'লে নিশ্চয় বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় বনাই থাকোঁ আৰু আপুনি যাতে তাৰ প্ৰতিটো ভিডিঅ'ই চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ